guys, most welcome. সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মাই ডিজিটেল টিপছলৈ। আপোনালোকে নিশ্চয় দেখি পাই আছে মোৰ যিটো নেকি চেনেল মাই ডিজিটেল টিপছ, আৰু মই এই চেনেলৰ জৰিয়তে কিছুমান টেকনিকেল নলেজ দিব বিচাৰোঁ। যিসকলৰ মানে কিছুমান টেকনিকেল মানে নলেজ ল'ব বিচাৰে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু যিসকলে নেকি মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক মোৰ থেংক ইউ, বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো ৱাচ কৰিলে আপোনালোকে গম পাব যে মোৰ ভিডিঅ'টোৰ জৰিয়তে কি নলেজ পাব। তো বিশেষকৈ আপোনাৰ কিছুমান ভিডিঅ' মোৰ দিয়া আছে টেকনিকেল ভিডিঅ', যাৰ পৰা নেকি আপোনালোকে কিছুমান কথা জানিব পাৰিব। যেনেকৈ ইয়াত দেখা পাই আছে আপোনালোকে প্লেনেট আইক্স, এইটো এটা ভাৰ্চুৱেল মানে লেণ্ড হয়, ভাৰ্চুৱেল বিজনেছ হয়। এইটো নিশ্চয় চাব পাৰে প্লেনেট আইক্সৰ বিষয়ে। লগতে আন কিছুমান ডিজিটেলি নলেজৰ কাৰণে মই ভিডিঅ'ৰ জৰিয়তে সহায় কৰিব বিচাৰোঁ। যিকোনো ধৰক আপোনাৰ মোবাইলৰ যিবিলাক নেকি কাম, যেনেকৈ মোবাইল ৰিচাৰ্জ কৰা, মোবাইল আপোনাৰ ধৰক বিল পে' কৰা, যিকোনো মানে ডিজিটেল সম্বন্ধীয় যিবিলাক ভিডিঅ' মোৰ চেনেলৰ জৰিয়তে আপোনালোকে নিশ্চয় পাব। গতিকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ৱাচ কৰিব, কিয়নো বহুত কিছুমান এনেকুৱা জানিবলগীয়া কথা থাকে যিটো হয়তো সকলো মানুহে নাজানিব পাৰে। গতিকে ভিডিঅ'টো কিহৰ কাৰণে দিছে এইটো নিশ্চয় ৱাচ কৰিব, আৰু যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰিব, ঠিক আছে। তো মই যোৱা ডিচেম্বৰ 2 বছৰ আগতে মই এটা চেনেল মই ক্ৰিয়েট কৰিছিলোঁ। সেইটো চেনেলটোৰ নাম আছিলে মাই ডিজিটেল টিপছ। তাতে তাৰপিছত কি হ'ল, মোৰ কিবা ইউটিউবৰ ছেটআপৰ কাৰণে গণ্ডগোল হৈ গ'ল ছেটিঙৰ, যাৰ কাৰণে মই চেনেলটোৱে মই ডিলিট কৰিলোঁ। এইটো মই মানে দ্বিতীয় চেনেল মোৰ, এইটো মই ডিজিটেল টিপছ একে নাম হয়। বৰ্তমান চেনেলটো মোৰ তেনেকুৱা ধৰণৰ গ্ৰ' হোৱা নাই, মই চেষ্টা কৰি আছোঁ। তো আপোনালোকৰ সহায় সহযোগিতা নিশ্চয় বিচাৰিছোঁ। যিসকলে নেকি আজি প্ৰথমবাৰৰ কাৰণে আছে মোৰ চেনেলত আহিছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক কৰিব। তো ইউটিউব চেনেল কিহৰ কাৰণে খুলিব লাগে আৰু খোলা মেইন কাৰণটো কি হৈছে, ইউটিউব চেনেল খুলিলে আমি বহুতখিনি কিছুমান নলেজ পাওঁ। আমাৰ কোৱা যিটো নেকি অভিজ্ঞতা সেইটো বাঢ়ে, আৰু লগতে আমাৰ কিছুমান নলেজ বাঢ়ে। মানে যেনেকৈ আপোনাৰ ধৰক ভিডিঅ' যে বনাম, কিহৰ ভিত্তিত ভিডিঅ' বনাম, মই এতিয়া ধৰক টেকনিকেল নলেজ লৈ পেলাই ভিডিঅ' বনাই আছোঁ। টেকনিকেল নলেজ যদিও মোৰ লগত নাই, মই শিকিবলৈ চেষ্টা কৰি আছোঁ, আৰু এটাকৈ মই শিকি আছোঁ। আৰু একচুৱেলি মোৰ ভইচটো ক্লিয়াৰ হয়, নলেজটো আহে কিছুমান, তাৰ লগতে আপোনাৰ টেকনিকেল যিবিলাক নেকি ভিডিঅ' সেইবিলাক আমি শিকিবলৈ মানে পাওঁ। ভিডিঅ' বনোৱাৰ লগতে আপোনালোকক দেখুওৱাৰ লগতে শিকোৱাৰ লগতে মই নিজেই শিকি যাওঁ। ইয়াতে মোৰ চেনেল ক্ৰিয়েট কৰা মেইন কাৰণটো সেইটো, ঠিক আছে। আৰু জানিবলগীয়া কিছুমান বহুত থাকে, আৰু ভিডিঅ' আমি এডিট কৰাত আমাৰ মানে কি হয়, মানে এটা নলেজ আহি যায়। ভিডিঅ'টো যে চেনেলটো যে আমি বনাইছোঁ, প্ৰথমতে চেনেল বনোৱাৰ পিছত আমাৰ ভিডিঅ'টো আমাৰ এডিট কৰিব লাগিব। ভিডিঅ'টো আমি কেনেকৈ এডিট কৰিম, ইয়াত থাম্বনেইল কেনেকৈ লগাম, আৰু কিহৰ কণ্টেণ্ট লৈ পেলাই ভিডিঅ'টো বনাইছোঁ সেইটো আমি শিকিব লাগিব। এইবিলাক বহুত কিছুমান নলেজ পোৱা যায়, যাৰ কাৰণে আমি চেনেলটো খুলিলে আমাৰ কিছুমান মানে জ্ঞানৰ লগতে আমাৰ বহুতখিনি মানে শিক্ষা পাওঁ। আৰু ইয়াৰ লগতে মানুহৰ বৰ্তমান মেইন প্ৰব্লেমটো হৈছে আপোনাৰ মানি প্ৰব্লেম। আজি যিসকল ষ্টুডেণ্টে, যিসকল নেকি পঢ়া শুনা কৰি বহি আছে, MA BA পাছ কৰি বা ডিপ্ল'মা লৈ পেলাই বহুতে বহি আছে, চাকৰি বাকৰি পোৱা নাই, আৰু হয়তো অন্য বিজনেছ কৰিবলৈও টকা পোৱা নাই, আৰ্থিক অনাটন, যাৰ কাৰণে ঘৰতে বহি আছে বা তেনেকুৱা ধৰণৰ ভুগি আছে। তেওঁলোকে ইউটিউবত চেনেল খুলি ভিডিঅ' বনাব পাৰে। ভিডিঅ' বনাই পেলাই ছাবস্ক্ৰাইবাৰ যদি বঢ়াব পাৰে, তেতিয়াহ'লে নিশ্চয় ইউটিউবৰ জৰিয়তে যথেষ্টখিনি ইনকাম কৰিব পাৰে। কিহৰ কাৰণে আপোনালোকে নিশ্চয় গম পাইছে, বৰ্তমান সময়টো ডিজিটেলি এডভান্স, মানে টাইমটো এতিয়া এডভান্স হোৱাৰ সময়। তো বহুত তেনেকুৱা ধৰণৰ ইউটিউবাৰ আছে যিসকলে নেকি মাহে লাখে টকা ইনকাম কৰে। তো আপোনাৰো যদি নলেজ আছে, আপোনালোকৰ যদি তেনেকুৱা ধৰণৰ মানে বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ চেনেল খুলি শিকিব পাৰে,
ইউটিউব চেনেল ক্ৰিয়েট কৰি পেলাই কিছুমান ভিডিঅ' দিব পাৰে যিকোনো ভিডিঅ' টেকনিক্যাল হওক বা ব্লগ ভিডিঅ' হওক বা আন কিছুমান মিক্সাৰ কমেডি ভিডিঅ' যিকোনো ভিডিঅ' দিব পাৰে ইউটিউবত চেনেল বনাব পাৰে বনালে ইয়াৰ পৰা যথেষ্টখিনি টকা ইনকাম কৰিব পাৰে যেনেকৈ নিশ্চয় শুনি পাইছে আপোনালোকে টিম্পু বৰুৱাৰ যিটো চেনেল তেওঁ কিমান আৰ্নিং কৰে আৰু আপোনাৰ ধৰক আৰু এজন আছে মুস্তাফা দা তেখেতৰ চেনেল নিশ্চয় দেখি পাইছে টেকনিক্যাল গুৰু আৰু বহুত ধৰণৰ মনোজ দে তেখেতসকলৰ যেনেকৈ কাচ্চা বাদামৰ নাম নিশ্চয় শুনিছে পাইছে আপোনালোকে কাচ্চা বাদাম এজন অশিক্ষিত মানুহ তথাপিতো তেখেতৰ এটা গানত ভাইৰেল হৈ গ'ল সাৰা দুনিয়াক নচাই দিলে আজি তেখেতৰ ছাবস্ক্ৰাইবাৰ যিটো 64K পাৰ হৈ গ'ল তেতিয়াহ'লে তেখেতৰ ভিউ কিমান হ'ব পাৰে আৰু ইনকাম কিমান হ'ব পাৰে তো যদি বিচাৰে তেতিয়াহ'লে কি কৰিব নোৱাৰে ৰাইজে নজোকাৰিলে নবই ৰাইজৰ যদি ছাপোৰ্ট পায় নিশ্চয় সহযোগ যদি পায় নিশ্চয় আগবাঢ়ি যাব পাৰিব গতিকে যিসকলে নেকি এনে বেকাৰ আছে ইউটিউব চেনেল ক্ৰিয়েট কৰি সাকসেস হ'ব পাৰে কিবা নহয় কিবাটো কৰিব লাগিব চলিবলৈ কিহৰ কাৰণে আমি বেকাৰ হৈ আছো আমাৰটো কোনো চাকৰি বাকৰিটো কৰিব নোৱাৰি কিয়নো এডুকেশ্যন লাগে পইচা লাগে চাকৰি কৰিবলৈ আৰু তেনেকুৱা চান্স পাব লাগিব গতিকে ইউটিউব চেনেল খুলিছোঁ আশা ৰাখিছোঁ ৰাইজে ছাপোৰ্ট কৰিব আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ নিশ্চয় ভিডিঅ'টো কমেণ্ট কৰিব ৱাচ কৰিব আৰু সহযোগ কৰিব আৰু বিশেষ মোৰ এইখিনিয়ে যে ইউটিউব চেনেল খোলা মোৰ আসল ৰিজনটো সেইটোৱে মই কিবা শিকিব বিচাৰিছোঁ আৰু আগবাঢ়িব বিচাৰিছোঁ গতিকে আপোনালোকে যেন সহায় সহযোগ কৰে আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ থেংক ইউ